আকৌ আহিছোঁ এটা নতুন ব্লগ লৈ। ৰাতিপুৱা ওলাই আহিছোঁ এসপ্তাহৰ কাৰণে। এইপিনে যাম, ক'ত ক'ত যাম এতিয়া নকওঁ আপোনালোকক। আপোনালোকৰ ভিডিঅ'বিলাক আহিব, চাব, ভাল পাব। এইখন ব্ৰহ্মপুত্ৰ আৰু এইখন ফেৰী ৰখি আছে। বাইক সেয়া, গতিকে বাইক উঠাই এয়া হাতত গোটেই বেগ চেগ আছে, এইবিলাক গোটেই বেগ আগে পিছে ঠাণ্ডা ৰাতিপুৱা সময়। এয়া চাপৰি, এয়া ব্ৰহ্মপুত্ৰ। এই নাওখনতে আমি যাম বাইক উঠাই পেলাই। টাইম হোৱা নাই আৰু 5-10 মিনিটৰ পিছত যাব। চাই থাকক ভিডিঅ'বোৰ, যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লাভ ইউ অল। চাওক কি মনোমোহা দৃশ্য ৰাতিপুৱা। এই সময় চাওক আপুনি, ৰাতিপুৱা 7:30 বাজিছে। ব্ৰহ্মপুত্ৰৰ পাৰত লুইতৰ চাপৰিত কৰে নামৰীয়া, বালিত ভাতে ৰান্ধি খায়, সাউদৰ ডিঙৰা বগা পালে তৰা, উজনি দেশলৈ যায়। ভালকে গানটো পাহৰি গ'লোঁ, ঠাণ্ডাও বহুত। গতিকে আহি আছোঁ নতুন নতুন ব্লগ বনাবলৈ। চাই থাকক ভিডিঅ'বোৰ, সকলোৱে ভালে কুশলে থাকক। লাভ ইউ অল। মিলি নাৱৰীয়া কাই, কি ধুনীয়া দৃশ্য চাব, মোৰ ভাল লাগিছে। এয়া নাৱৰ ওপৰত, নাও এতিয়া পাৰ হ'ম। গতিকে ভিডিঅ'বোৰ চাই থাকক, যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এয়া বাইকখন উঠাই ল'লোঁ, নাওখন ষ্টাৰ্ট দিছে। এয়া মানুহ আহি আছে, চাইকেল একেল থৈছে ইয়াতে। ষ্টাৰ্ট হৈ গ'ল জাহাজখন, গৈ আছোঁ। এতিয়া ৰখিবহি, ৰখি পেলাই আমি পাৰ হ'ম। আকৌ ৰেডি হৈছোঁ যাবলৈ, চাই থাকক। আহোঁতে ৰাস্তা বহুত বেয়া পালোঁ, বেয়া বেয়া ৰাস্তা। গৈ আছোঁ, আহি পেলাই এয়া ঘাট পাইছোঁহি, কমলাবাৰী ঘাট, কমলাবাৰী মাজুলী। এয়া এখন ফেৰী কেন্দ্ৰ, ইয়াত যাম। ইয়াতে বেগবিলাক থৈছোঁ, এতিয়া চাহ তাহ খাওঁ। চাই থাকক, লাভ ইউ অল। লাভ ইউ। যাত্ৰাৰ সময়ত দুটা শালিকী দেখিলোঁ, শিলিখাই আহিছে। দুটা শালিকী দেখিলোঁ, ভাল লাগিছে মনটো। ৰাতিপুৱা সময়, এয়া আপুনি ঘড়ীটো চাওক, 9টা বাজিছে। 6:20 ঘৰৰ পৰা ওলাইছিলোঁ, 9টা বজাত কমলাবাৰী ঘাট পালোহি। কি ধুনীয়া জেগা। বাহিৰত আচলতে ফুৰিব যাব দৰকাৰেই নাই, আমাৰ অসমখনতে ইমান ভাল ভাল বস্তু আছে ফুৰিবলৈ। ইয়াত আহিব পাৰে মানুহ, ধুনীয়াকৈ ফুৰিবলৈ আহিব পাৰে।
বাহিৰত গৈ পইচাখিনি বেছিকৈ খৰচ কৰাতকৈ আমাৰ অসমখন ভালকৈ এবাৰ চোৱাটো দৰকাৰ। অসমত বহুত ভাল ভাল বস্তু চাবলৈ আছে। এয়া আপোনাক মই দেখাইছোঁ, চাওক কি ধুনীয়া মনোমোহা দৃশ্য। যাবলৈ ওলাব লৈছোঁ ফেৰীত বহিবলৈ। গতিকে ভিডিঅ'বোৰ চাই থাকক। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিতৰত বহা সুবিধা আছে ভাল। ভিতৰলৈ যাওঁ, মানুহে ৰ'দ লৈ আছে। এয়া আমাৰ জেগা, এয়া আমাৰ বেগ, ইয়াত বহিম। এয়া লাইফ জেকেট পিন্ধিব লাগিব। সকলোৱে ভালে থাকক। লাভ ইউ অল।